তো ফ্ৰেণ্ডছ আমি ফাইনেলি এইটো জেগালৈ আহি গ'লোঁ। তো বহুত সুন্দৰ জেগা হয়। তো গাইজ ফাইনেলি আমি আহি পালোঁ এই জেগাডোখৰলৈ। তো চাওক না কিমান সুন্দৰ জেগা, চাৰিওফালে সেউজীয়া সেউজীয়া একদম। জীৱনতো দেখা পোৱা নাছিলোঁ এনেকুৱা জেগা। তো আজি প্ৰথম দেখিলোঁ, মানে প্ৰথম ৰাইডটোত প্ৰথম দেখাই মানে এটা সপোন যেন লগা দিন হৈ ৰ'ল। চাওক না ভাই, যোন চাইডে চোৱা একদম সি চাইডে একদম ধুনীয়া সেউজীয়া একদম। চাওক না ভাই, তো সম্পূৰ্ণ পাহাৰৰ ওপৰত স্প্লেণ্ডাৰ প্লাছ। মাই গড, আমি ক'ত আছো? ভাই কি মজা! ভাই বতাহ তামান বতাহ মাৰে, কিন্তু একদম বতাহ ঠাণ্ডা। পুৰা জেকেট পিন্ধিছোঁ গৰমৰ বতৰত। তিৰংগা আর ঘর তিরঙ্গা। ও ভাই, আজি সঁচাকৈ আহি পাইছোঁ ক'ত, মানে তাকো ভাই স্প্লেণ্ডাৰ প্লাছ লৈ পাহাৰৰ ওপৰত, একদম সম্পূৰ্ণ ওপৰত। বিউটিফুল লোকেশন ভাই। চিনেমা দেখা পাইছিলোঁ, আজি কিবা চিনেমা লাগি আছে। এই নগুলা, ঠাণ্ডা লাগা নাই? এখন বেলেগ দুনিয়া বুলি ক'ব পাৰি। এখন পোৱা নাযায় আৰু। ইমান পাহাৰৰ ওপৰত ইমান দূৰ যাব ইমান এনেকৈ পাই এনেকৈ ভাবে।
বহুত সুন্দৰ জেগা হয় তো চাওক ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক যোনটো চাইড চাই আপোনালোকে পুৰা এটাই দেখিব মানে চব চেম কিন্তু চাই ভাল লাগিছে আৰু এটা বস্তু দেখাই আছোঁ মানে পাহাৰৰ মাজত একদম ধাননি পথাৰ ধুনীয়াকৈ আছে এটা পাহাৰৰ মাজত আপোনালোকক ধুনীয়া বস্তু দেখাই আছোঁ শিলৰ পাহাৰ মাজত ধুনীয়াকৈ ধাননি পথাৰ আছে এইটো দেখিছে ধুনীয়াকৈ পাহাৰৰ মাজত ধাননি সেউজীয়া পথাৰ লাষ্ট টাইম আহিলোঁ তো আজি তো ফ্ৰেণ্ডছ এনেকুৱা জেগা সপোনতো দেখা পোৱা নাই কিন্তু আজি ফাইনেলি আহিলোঁ ভাল লাগিল দেখুৱাই আছোঁ আৰু ক'ত কি আছে চাই থাকোঁ তো ফ্ৰেণ্ডছ তো ইয়াতে চাওঁ মানে যিখিনি সেউজীয়া বেছিকৈ হৈ আছে ন সেইখিনিতে ৰ'দ পৰি আছে তো এইফালে অলপ ছায়া পৰি আছে